নমস্কাৰ। দোকানলৈ মানুহ আহিছিলে বাবে বস্তু দি আছিলোগে। একেটা মোবাইলৰ পৰা ভিডিঅ' বনোৱা আৰু ৰিচাৰ্জ কৰা একেটা সম্ভৱ নহয়। বৰ্তমান মোৰ এতিয়া কাম আছে তেল জপা কাম। বৰ্তমান খালি বজাৰৰ পৰা আনি থ'লে এইবোৰ জাপিবলৈ সময় পোৱা নাই, চিজিল কৰিবলৈ। কিমান যে কাম নক'ব আৰু দেই। কামৰ মাজতে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। চাওক কৃষ্ণ। এতিয়া মই মিঠাতেল জাপিম, খুলিব লাগিব। নমস্কাৰ। খাই বৈ উঠি আহি আকৌ দোকানলৈ আহিলোঁ। বৰ্তমান এতিয়া আমাৰ ধুনুৱে পেহাই গালি দিলে। পেহাই গালি দিয়াৰ বাবে ধুনু এইফালে চোৱা। হাই কৈ দিয়া। হাই। এয়া সি মোবাইল অকণমান চাওঁ বুলি কোৱা দেখি মোবাইল অকণমান দি দিলোঁ। এইটো কি চাইছা? কি চাইছা? কিবা চাইছা? তোমাক কোনে গালি দিলে? তোমাক কোনে গালি দিলে? কোনে? পেহাই? দুখ পালা? এইবোৰ কাম কৰি কৰি কোনে গালি দিলে তোমাক? কোনে গালি দিলে? দুদুৱে দিলে। সি কামত আমনি কৰি থকাৰ বাবে পেহাই গালি দিলে। বাপেক এটা কাম কৰি আছে, এইবোৰ চাব। আৰু দাদা কাম কৰি আছে। নমস্কাৰ। মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান দোকানখন খুলিছোঁ পোনেই। দোকানৰ ভিতৰলৈ আহি সোমাইছোঁহি। এতিয়া মোৰ প্ৰথম কাম দোকানখন সৰা। চাওক, এইটো ঝাৰু। বৰ্তমান এইটো দোকানখন সাৰিব লৈছোঁ। ইমান জাবৰ ধূলি হৈছে ভিতৰত, ইমানকৈ হৈছে এখন। ধূলি ইমান ধূলি হৈছে।
মোৰ দোকানলৈ আহি আছে বৰ্তমান। কোৱা ৰাতিপুৱা আহিলে 3টা ৰাতিপুৱা আহিলে মানে কালেকশ্যন কেইটকামান আছে সেইকেইটা যদি ৰাতিপুৱাই নকওঁ আকৌ মানুহ কামলৈ যাম বুলি কৈ দিয়ে সেইটো মই ধোকা খাই থৈছোঁ ধকা খাই থৈছে নি ৰাতিপুৱাই যদি নাহে ভাইটি পলাই আৰু 10 মিনিট হ'ল ওলাই মই ৰাতিপুৱা 500 টকা ক'ত খুচুৰা কৰোঁ কোনে খুলিছোৱে মই কি বিচাৰিছে বিস্কুট কোনে খুজিছে বামাজনী কলৈ গলি আমাৰ দেহা বাউন্স আনিছে পলালে কলৈ গ'ল এই বৌমাজনী আমাৰ বৌমাজনীয়ে চাহ পানী বনাইছে ন সেইজনী কান্দুৰি ধুনু চেণ্ডেল কোনে দিলে নাচি আছেচোন আমাৰ ল'ৰাটোৱেচোন শুয়ে থাকিলেগে পাই শুই থাকিলা কি বনাইছ আমাৰ ঘৰত মনে মনে কি বনাইছ মই বনাইছো গাখীৰ চাহ বাপা বৰ্তমান নাও তোলা গেছটো সৰু কথা আছে নাই জোখ হৈছে কি হৈছে পেলালে কোনে পেলালে ধুনচেং দাদাই ধুনচেং বেয়া কাম কৰিছা নি সেইটো কথাটো নকৰিবা বেয়া হৈ যাব আমাৰ বস্তু বেয়া হৈ যাব এজনীয়ে চাহ বনাইছে গোটেইখিনি উতলাই পেলাই দিলে দে তেৰিগা নহ'ব দে বাহা কেনেকুৱা লাগিছে ৰ'দত কি মাৰিছে না হেং মাৰিছে নে কি হৈছে কথাটো কি হৈছে কি হৈছে নে মা ইমান ওখ লাগিছে এডোখৰত থকা পাই কি হৈছে কথাটো কাম কৰিছে মই এনেই বহি আছে বুলি ভাবিছিলোঁ চাবলৈ আহিছিলোঁ হাজিৰা কেইটকা দিব 400 টকা হয় নহয় 400 টকা কাম কৰোঁতে চুলি দাড়ি চব পকি এদাই হয় মহাজন কেনেকুৱা ৰ'দত সেইজনী আমাৰ আইতা আহিছে হাই কৰি দিয়া আকৌ আইতা হাই কৰি দিয়া আকৌ বাই বাই তুমি চাহ খাবলৈ জোখত পাইছাহি হয় নাই চাহত গাখীৰ অকণমান লাগিছিলে আনকৈ যা আকৌ শুনে এখন চাহ জংক পংক এনেকুৱা কাম কৰিছে সেই চাহলৈ ব'ল একো নহয় সেই আমলখি হেৰি কি বোলে নাৰিকল জোপা এইবোৰ চাওক নতুনকৈ ঘৰ এখন বনাবলৈ হ'লে কিমান কাম আপোনালোকে জানেই নিশ্চয় ইমান জংক পংক কাম বাপৰে কোন যুগত যে ঘৰটো হ'বগৈ তাতে আকৌ আমাৰ এইটো ল'ৰাটো চোৱা এইটোৱে উল্টা পুল্টাকৈ অকল জঁপিয়াই ফুৰে এইটো লগত পাহি দৈ ডাৰ্লিং এইজনী আমাৰ ডালু তাই মানে কোনোবাই কিবা এটা খোৱা গম পাব লাগেহে পেকেটটো খ কয় ডালুৱে গৈ আগতীয়াকৈ উপস্থিত হয়গৈ কি যে হ'ব জাপ মাৰি দিছোঁ এইয়া চাওক আমাৰ দেহাই কামত ব্যস্ত হৈ আছে ধুনু কি কৈছা কৈ দিয়া গজাল পুতিছা ক'ত
সেয়া ব'লা আকৌ বৰ্তাহঁতৰ লগত কৰিবা ব'লা 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 বৰ্তাই মাৰিলে ক'ত মাৰিলেনো তোমাক বৰ্তাই বৰ্তাই ক'ত মাৰিলে তোমাক চাওক কেনেকৈ সি গজাল পুতিছে এনেকৈ আৰু দিনৰ দিনটো বাপেকহঁতে কাম কৰি থাকে উমলি থাকে মানুহনুৱে হয় নাই ব'লা আকৌ দেউতাহঁতৰ ওচৰত কৰিবাগৈ ব'লা পেহাহঁতে মাতিছে তোমাক গজালে উলিয়াবলৈ হা যোৱানে ব'লা পেহাটোতে মাতিছে গজাল উলিয়াবলৈ মাতিছে তোমাক বহি বহি ব'লা আকৌ এইফালে হাই কৈ দিয়া হাই নমস্কাৰ এটা কৈ দিয়া নমস্কাৰ এটা কৈ দিয়া হাতে নমস্কাৰ কৈ দিয়া আকৌ কৈ দিয়া দাই চাব ডাঙৰ দাই শুনিছা নাই হাই নমস্কাৰ কৈ দিয়া নমস্কাৰ হাতখন দেখাই দিয়া পুতি পুতি গজালটো উলিয়াইছে এইবোৰে কাম দিনটো তেনেকৈ কামতে ব্যস্ত হৈ থাকে হে উলিয়াই ল'ব লাগিব মা লাহে 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 আছো খান্দি পেলালে দেখোন মই যাওঁগৈ দেই মই যাওঁগৈ বাই বাই যাওঁগৈ